এই ভিডিঅ'টো কেৱল আপোনালোকৰ মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, গতিকে আপোনালোকে ভুল ভাবি নল'ব। বুৱাৰী, ডাঙৰ বুৱাৰী, দেখিছা কাৰো মাত নাই। সৰু বুৱাৰী, বা দেখিছানে বাৰু? এতিয়ালৈকে সিহঁতৰ খবৰ এটা নাই যে শাহুজনীক চাহ একাপ দিব লাগে। বেগী আহা চাহ একাপ লৈ। তুমি ক'লে যোৱা এতিয়া? কাম এটা আছে বাহিৰত। কি কাম আছে তোমাৰ বাহিৰত? আছে আৰু কাম এটা বাহিৰত। চাহ একাপ দি যাব লাগিছিলে। মই ওলাই যাওঁ। জ্বলি আছে দেখোন। জ্বলিটো ক'ব পাৰে। আজিকালি বোৱাৰীহঁতৰ খুব শাহুজনী বহি থকাতে থাকিলো। কোনেও মোক সোধাই নাই যে চাহ একাপ খালে নেকি বুলি। মা আপুনি চাহ একাপ খালে নে কি? এনেকুৱা বোৱাৰী পালো, মোৰ কপালত এয়াই লিখা আছিলে। দুজনী বোৱাৰী ঘৰৰ, কিন্তু শাহুজনীক যে চাহ একাপ দিব লাগে বুলি খবৰ নাইকিয়া। কি হলে চুনুমা? কি বকি আছা হে তুমি? কি বকি আছা? কি হ'ল? কথা নকবা আৰু, বহাহি আহা বহা। তুমি ভালে আছা? আছো আৰু দিয়া। তোমাৰ? আছো দিয়া, কি কবা। এজনী ভুৰুংকে ওলাই গলে নহয়। তুমি চাগে দেখিছাই ডাঙৰ বোৱাৰী। গোটেই চৈকিন পাই আহিছো। তেতিয়াৰ পৰা বহি আছো, একাপ চাহ দিয়া নাই মোক। কি বোৱাৰী আনিলা হে? আজিকালি বোৱাৰীৰ কথা নকবা। আমাৰ জনী বাৰু ভালেই দিয়া। একেবাৰে খোৱা পাতে চাহ তাহ তামোল চালি খুৱাই কৰি পানী দুনি খুৱাই কৰিহে হাতত লাগেগে আৰু। তোমাৰে ভাল আৰু, তোমাৰ যে কপালখন বহুত ভাল। মোৰ যে কি দুজনী কুমাৰী, মই তেতিয়াই সিহঁতক চাবলৈ যাওঁতেই কৈছিলো যে আমাৰ মাকক ভালকে চাবলৈ নাচায়। এতিয়া এয়া মোৰ। তোমাৰ কপালখনে বেয়া, কি কবা। ভাল বোৱাৰী নাপালা আৰু। বোৱাৰী চাই আনিলা। নকবা আৰু, বহুত মানে বেয়া লাগে আৰু দেই। কি কবা, যাম দিয়া এদিনটাই মোৰ ফোন কৰিব পাৰিবা। নালাগে ৰ'বা, বোৱাৰীহঁতে নিদিলে কি হ'ব? মই দিম নহয় চাহ। মই বনাম আৰু দুইজনীয়ে খাম দেই, নাযাবা। আজিকালি বোৱাৰীসকলে আশা নাই, মই নিজে বনাম, দুইজনীয়ে বহি খাম দেই, নাযাবা। চাহ নাখাওঁ, যামগৈ দিয়া। মানুহজনো আকৌ বজাৰলৈ যাবলৈ ওলাইছে, মোনা বিচাৰি নাপাব নহয়। কিয় কিবা বেয়া পালা তুমি? নাই পোৱা। মই নিজে জানো বনাম বুলি কোৱা নাই চাহ। হ'ব দিয়া, আজি নাখাওঁ, বেলেগ এদিন খাম দিয়া। যাম ঠিক দেই। আছে তেতিয়াহ'লে, বেয়া পাই নাযাবা কিন্তু দেই। নাযাওঁ দিয়া। আজিলে হৈ গ'ল আৰু। এতিয়া গৈ পেলাই কি কৰিব লগা আছে কৰি লওঁগে দে। মা, কোৱা, তুমি টিফিন এটা বহিয়ে আছিলা। বহি আছো। বৈ চাহ দিলে তোমাক? নাই দিয়া নহয়, ক'ৰ পৰা চাহ দিব? তেওঁ ভুৰুংকে ওলাই গ'ল, এতিয়ালৈকে অহা নাইকিয়া। মোক চাহ কোনে দিব? বৈ দেখোন মোক কৈছিল নহয় চাহ দিবলৈ, বৈ নাই দিয়া। নাই দিয়া মোক চাহ। ওলাই গ'ল যে যি তেতিয়াই গ'ল, এতিয়ালৈকে অহাই নাই ঘৰলৈ। ক'ৰ পৰা চাহ দিব মোক? মই ভাবিছিলো বৈ চাহ তোমাক চাগে দিলে চাগে। কুটখনীয়া কাম মোৰ যে কিমান কাম মা, কি কবা। মোৰ যে এগালমান কাপোৰ, তুমিতো দেখিছাই কালি কাপোৰ সোপা ধুই থোৱা। সেই সোপা জাপি জাপি মোৰ মানে একে মাথা শেষ হৈ গৈছেগে। কি কবা। হ'ব যোৱা, মই নিজে চাহ বনাই খালো। তোমাৰ কি কাম আছে কৰি লোৱা। তুমি বেয়া পাইছা নেকি? নাই পোৱা যোৱা, নাই পোৱা। সঁচাকেতো? সঁচাকে নাই পোৱা। তেনেহ'লে মই কাম কৰোগে। কৰাগে যোৱা, মই নিজে চাহ বনাই খালো। খালা? তেনেহ'লে মই যাওঁ হা। বেয়া নাপাবা কিন্তু দেই। নাপাওঁ। মই আহিছো দিয়া। কি হ'ল আজি তোমাৰ? আজি ভাগৰ লাগিছে যে তোমাৰ? আজি মা নক'ব আৰু, অফিচত যি প্ৰেছাৰ নহয়, মানে আগুৰি পোৱা নাই মানে। বহুত ভাগৰ লাগিছে। সেইকাৰণে তোমাৰ আজি ইমান দেৰি হয় হ'ল। দিয়ক মা, পানী এগিলাচ খাব নেকি মা? পানী? হয় হয় নেকি? হয়। হ'ব দিয়া। বোৱাৰী, পানী খোৱা। আপুনি পানী এগিলাচ যেতিয়া বেয়া পাইছে নেকি বাৰু মোক? নাই খোৱা। কিয় বেয়া পাম? তুমি পানীৰ কথা ক'বা আৰু মই আনি নিদিম, সেইটো কথা হ'লনে আৰু? ৰাতিপুৱা নিজে চাহ বনাই খাইছো।
সৰু বোৱাৰীয়ে ভিতৰত কি কৰি আছে ৰাতিপুৱাৰ পৰাতো এতিয়ালৈকে গমেই পোৱা নাই কিবা গানহে শুনি আছোঁ কিবা টিকটক নে কি সেইটো মুখতো ঘূৰি নাহে সেয়া কিবা কৰি আছে আপুনি দেখা নাছিলে? মই যোৱা নাই নহয় কি কিমান চাহ বিচাৰি আছোঁ দিয়া নাইকিয়া মই নিজে চাহ বনাই খাইছোঁ কি ক'ব আৰু দিয়ক মইতো সেইফালে কামলৈ গুচিয়ে যাওঁ আপুনি তেনেকৈ থাকে আৰু ন চাহ নাই খোৱা এতিয়া চাহ দিবহি বোৱাৰীহঁতে অ' মা হুম? কথা পাতি আছে অঁ চাহ আনিছিলোঁ তোমালৈ অঁ মই পিছত কৰিম দেই বোৱাৰীয়ে মোলৈ চাহ আনিছে মই চাহ খাই ল'ম ঠিক আছে আপুনি চাহকাপ খাই লওকচোন সন্ধিয়া লাগিলে দুডাল দি পেলাই মানে অকণ দেৰিয়ে হয় বেয়া নাপাব দেই মা শুনকচোন আপুনি প্ৰেছাৰ টেবলেট খালে না খালোঁ মই নিজে চাহ বনাইছিলোঁ চাহ বনাই খাই মই প্ৰেছাৰ টেবলেট খালোঁ অঁ মই আকৌ ভাবিছিলোঁ আপুনি খোৱাই নাইকিয়া মই কেনেকৈ মানুহ চাহ একাপ বনাই আনিছোঁ লৈ এবাৰ খাই মই লওঁ লৈ আহিছোঁ চাহ দুইজনী একেলগে দিওঁ চাহ চাহকাপ কাপ সদায় মন নাইকিয়া মা মোৰ আপুনি ভাত খোৱা দেৰি হ'ল যে বৌ অহা দেৰি হ'ল যে বৌৰ লগত মানে ভাত দেৰিকৈ খালোঁ যে সেইকাৰণে মানে এতিয়া নাখাওঁ দিয়া তুমি খোৱাচোন খোৱা মিঠা বেছি হ'ল নেকি বাৰু নাই খোৱা কমাই দিছিলোঁ দুখতে হৈছে এই এগৰাকী যে ডাঙৰগৰাকী সোমাইছে যে তুমি দেখিছানে অঁ তেতিয়াই দিছে তেনেকৈ একো কোৱা নাই যে অফিচত আজি বহুত কাম ভাগৰ লাগিছে মোক পানী খুজিছে তুমি চোৱা মই পানী দিওঁতেহে হৈছে বৌচোতে আজি বহুত কষ্ট হ'ল বৌ মোক কৈছে বৌ এতিয়া মাথা বিষ হৈছে নহয় বৌ এতিয়া শুইহে আছেগৈ গৈ পেলাই মই বোলো আপুনি শুই থাকক দিয়ক উপায় নাই কাৰণ কিয় বৌ অফিচত বহুত প্ৰেছাৰ হয়তো কামৰ সেইটো কাৰণে চাগে আপোনাক পানী বিচাৰিছিলে পানী বিচাৰিছে মই পানী দিছোঁ আৰু যদিনো পানী বিচাৰেনে হয় দিয়া মা মানে কি জানানে বৌ অকণ জানাই দেখোন তেনেকুৱা বেলেগে যেতিয়া মই বাৰান্দাত বহি আছোঁ বেলেগে দেখিলে কি বুলি ক'ব যে বোৱাৰী যেতিয়া আহিছে শাহুৱে পানী আনি দিছে বেয়া নাপাবা দিয়া বৌ তেনেকুৱাইচোন ওচৰ জানাই চুবুৰীয়া মানুহ কেনেকুৱা জানাই নহয় এটাতে দুটা কয় সেইটো হয় মা তুমি চাহকাপ খাই লোৱাচোন মোৰ কাম আছে মই কৰি আহোঁগৈ ঠিক হ'ব আছে তুমি খাই লোৱা হেৰি খাই হ'লে মোক ক'বা মই লৈ যামহি হা হ'ব যোৱা চাহ খালোঁ তুমি উঠি আহিলা তোমাৰ বোলে আজি মাথা বিষাইছিলে ভাল পাইছা ভাল পাইছোঁ এতিয়া কিবা টেবলেট খাইছিলা পানী খোৱা নাছিল মানে খাওঁতে অলপ ভাল পাইছোঁ মই আপুনি গৰমত মই যাওঁ লগতে ভাতকেইটা লাগিব দেউতাই বহুত কষ্ট হৈ যায় নহয় চাওঁ বোৱাৰী ৰ'বাচোন তোমাৰ লগত এটা মোৰ কথা আছে বোৱাৰী অঁ কওকচোন কথা এটা শুনাচোন তোমাক মই বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছোঁ কোৱা নাই কিন্তু আজি কৈ দিওঁ তুমি বেয়া নাপাবা দেই এই সৰু বোৱাৰীক দেখিছানে তুমি ঘৰতে চাদৰ মেখেলা পিন্ধি থাকে তুমি যে অফিচলৈ যোৱা টাইমটো বেলেগ কথা সেইটো টাইমত শিকিছা মই একো আপত্তি কৰা নাই তোমাক আজিলৈকে জানো কৰিছোঁ নাই কৰা তেতিয়াহ'লে তুমিতো ঘৰত চাদৰ মেখেলা এযোৰ পিন্ধি থাকিব পাৰা আজি এবাৰ ঘৰত চাদৰ মেখেলা পিন্ধি থাকিবা মোৰতো লগৰ মানুহ আহিলেওতো মোক ক'বলৈ ভাল লাগিব নহয় মা শুনকচোন আজি তোমাক চলিয়ে আছে চলিলে নহ'ব নহ'ব নহয় ডাঙৰ কথা নহয় নহয় সেইটো ক'বলৈ যোৱা নাই মই তোমাক তুমি মোক এনেকৈ কৈছা মই সেইটো ক'বলৈ যোৱা নাই তুমি বাহিৰলৈ গৈছা পিন্ধি গৈছা মই জানো তোমাক কিবা আপত্তি কৰিছোঁ তোমাক মই ঘৰত থকাখিনি সময়হে পিন্ধিব দিছোঁ তোমাৰ দেখোন একেলগে এজনীয়ে পিন্ধি থাকে ইমান ভাল লাগে তাইক দেখিবলৈ তুমিও আজি এবাৰ চাদৰ মেখেলা পিন্ধি থাকিবা ঘৰত ঠিক আছে দিয়ক
যে নালাগে দিয়া হ'ব হৈ গ'ল দিয়া কিনো আৰু ভাতকেইটা নবনে মাক এনেও চাহ দি থৈ আহিলোৱে ভাতকেইটা এয়া হ'ব খাব আৰু হেৰি যে এই তোমাৰ হেৰিয়ে ফোন কৰিছিলে নেকি পদূলি খুৰীয়ে ইয়ালৈ মাতিবলৈ অঁ মোকে কৈ থৈ গৈছিলে মানে তোমালে ফোন কৰিম বুলি কৈছিলে কিন্তু নকৰিলে নেকি সম্ভৱ এই এহেঁতৰ ছোৱালীজনী তুলনি হ'ল যে ছোৱালীজনী তুলনি হ'ল কিয় হেৰিজনী যে এয়া সৰুজনী জীয়েক যে তুলনি হ'লতো এয়া বিয়ালৈ মাতি থৈ গৈছে নগ'লে বেয়া হ'ব জানা যাব লাগিব তুমি যাবা চাগে দিয়া মোক আকৌ অফিচৰ কাম মানে বৰ দিগদাৰ হৈ যাব মানে আজি নহয় কি ইমান দেৰিলৈকে চলিছে এই মানে এক্সিডেণ্ট কেছ ডেলিভাৰী কেছ মানে ড্ৰেছিং কৰি থাকোঁতে মানে সময় মানে নাইকিয়া হয় দিয়া তোমাৰো মানে সময় হয় দিয়া তুমিয়ে যাবা মাৰ লগতে হ'ব বাৰু দিয়া নহয় তুমি যদি সময় পোৱা আহিয়ে তাত যাবা আৰু ঠিকে আছে দিয়া দিয়াচোন দেই তুমি যে আজি ঘৰত চাদৰ মেখেলা পিন্ধিলে কিয় নহয় তুমি মায়ে মানে মোক ক'লে যে তুমি কাপোৰযোৰ পিন্ধি থাকিবা ভাল লাগে আবেলি অফিচৰ পৰা অহাৰ পিছত কিন্তু সঁচা কথা এটা ক'লে বৰ বেয়া নাপাবা মাক চাদৰ মেখেলা পিন্ধিলে বহুত ভাল লাগে অঁ মানে তুমি ধৰি ল'বা ঘৰত থকা সময়ত চাদৰ মেখেলা পিন্ধিলে সঁচাকৈ বহুত ভাল লাগে মানে সেইটো হয় সেইটো মোৰ যে অভ্যাস নাই যে নাইকিয়া তুমি মাজে মাজে পিন্ধিবা ভাল লাগে এতিয়া মই আকৌ কি জানা চাদৰ মেখেলা পিন্ধিব নোৱাৰো যে সেইটোহে বেয়া মোৰ মানে টান কথা সেইটো হয় ইয়াৰ আগতে যে মই যে চাদৰ নল'বলৈ নাজানো তুমি বিশ্বাস কৰা মায়ে মোক কিমান শিকালে তুমি দেখিছাই এইটোন মই আগতে চাদৰ জাপিব নাজানো মায়ে জাপি জাপি দিয়ে তাকে আমি যে এনেকুৱা মা বাপক বহুত কপালে মই যে দিনটো কথা পাতিবলৈও সময় নাপাওঁ ন এইটো তুমি আহা ইমান দেৰি হয় আকৌ মোৰ বেয়া লাগে ন তুমি দিনটো কষ্ট কৰি আহা কি কথা কৈ নেকি মই আৰু কি কৰিম আৰু টিকটক কৰোঁ হ'ব দিয়া যাম ওলাবা কিবা কবা ভাত কৰিলে মানে মই সেইকাৰণে আহিছিলোঁ বোলো ভাত খোৱা মাছ পৰা সন্ধিয়া কাম বুলি কি কৰি আছে কিয় ডিউটিটো চাই থাকিব পাৰিলা হয় এই মায়ে মোৰ আজি গাটো বেয়া লাগি আছে গাটো বিষাইছে কিয় তুমি টেবলেটটো খালা নে নাই খালো বুলি ক'লা খাইছিলোঁ ঠাণ্ডা বহুত ন সেইকাৰণে যদি মই কথা পাতি আছা মাৰ লগত বহুত দিন হ'ল জানা কথাই পাতা নাই সেইকাৰণে বোলো অকণ বোলো যাওঁ ভাত খোৱা আগতে বুলি পাতি আহিলে ডাঙৰ মাৰি তুমিও আহিলা বহা দিয়ক বহা আজি ভাল লাগিছে ন সঁচাকৈ আজি ভাল লাগিছে তোমালোকে যে দুইজনী আহিছা খাব ল'বলৈ সেইটো একেলগে কথা পাতিলে কাৰো মন নাযায় নহয় ভালো লাগে তেনেকে বহু সময় নহয় এতিয়া মাৰ লগত কথা পাতিবলৈ মোৰোতো বেয়া লাগে মই কিমান অকলশৰীয়া অনুভৱ কৰোঁ তোমালোকে মোৰ ওচৰত আহি বহি কথা নাপাতা নিজকে অকলশৰীয়া অনুভৱ কৰে তোমালোকে যদি এনেকৈ মাজে সময়ে মোৰ ওচৰত দুআষাৰ পাতা মোৰো ভাল লাগে তোমালোকেও ভাল লাগে ন কিন্তু এতিয়া সেয়া ভাতকেইটা আমি খাই লৈগে নেকি খাম গোটেইকেইজনী একেলগে খাম ভাতকেইটা আজি একেলগে খাওঁ একেলগে খাম ভাতকেইটা ডাইনিঙলৈকে লৈ আনো নেকি ভাতকেইটা হ'ব ডাইনিঙলৈকে লৈ আহা তিনিওজনী একেলগে বহি খাম আজি ভাত ক'লৈ যোৱা কোৱাচোন মা বহাচোন কথা এটা কওঁ কোৱা মোৰ মানে আজি ইমান ভাল লাগিছে তোমালোক যে দুইজনী মোৰ ওচৰলৈ আহিবা আৰু সদায় যে তোমালোক দুইজনী এনেকৈ মিলি থাকিবা মইতো আৰু কিমান দিন জীয়াই থাকিব ঠিক নাই এই বোলে ভৰি বিষ এই বোলে কঁকালৰ বিষ তুমিতো আমাৰ লগত সদায় থাকিব লাগিব ন মা জীয়াই থকালৈকেতো আছোঁ মই মোৰ কি ক'বা আজি বোলে আমুকটো কাইলৈ বোলে তামুকটো হৈয়ে থাকে দেখোন সেইকাৰণে তোমালোক যে দুইজনী সদায় যে মিলি থাকিবা দেই নিজৰ বাই ভনী নিচিনাকৈ নিজৰ বাই ভনী নিচিনাকৈ কাৰণ বৌয়ে মোক যেনেকৈ ভণ্টি নিচিনাকৈ মৰম কৰা বৌকো মই নিজৰ বা নিচিনাকৈ মৰম কৰোঁ মানে ভাল লাগে আৰু আমি দুজনীতো বহুত মিল ন সদায় যে সৰু বাৰীৰ লগত মিলি থাকিবা এনেকৈ দেই সদায় মিলি নিজৰ বাই ভনী নিচিনাকৈ থাকিবা মই সেইটোকে বিচাৰোঁ মোকোতো ওচৰ চুবুৰীয়া এনেকৈ ক'লে ভাল লাগিব যে আমুকৰ ঘৰ বোৱাৰী দুজনী দেখিছে কিমান মিল সদায় এনেকৈ থাকিবা দেই তোমালোক এটা কথা কওঁ নে মা সঁচা কথা কম কিন্তু তুমি কিন্তু আকৌ নাভাবিবা যে মিছাকৈ কৈছোঁ বুলি নাই কোৱা কওঁনে বৌ সঁচাকৈ কওঁনে কাৰণ তুমিতো জানাই ন মোৰ মা সৰুতে ঢুকালে এতিয়া যিহেতু তুমিয়ে মোক আহি পেলাই ইমান মৰম দিছা শাহু আৰু মাৰ ভিতৰত মানে কি বুলি ক'ম আৰু এতিয়া শাহু বুলি ক'লে কিছুমান মানুহ কেনেকুৱা হয় ন কিন্তু তুমিতো শাহু নিচিনা আমাক সকলো জ্ঞান দিয়া নাই আমাৰ নিজৰ মাতৃ হিচাপে তুমি যেনেকৈ মৰম
মৰমত ধৰিবা বৌয়ে মোক যেনেকৈ নিজৰ ধৰিবা ভণ্টিৰ নিচিনাকৈ মোক মৰম কৰে তুমিও মোক তেনেকৈ মৰম কৰা ন বহুত ভাল লাগে মইতো আজিলৈকে তোমালোকক তোমাৰ বোৱাৰী বুলি ভাবা নাই মইতো তোমালোকক নিজৰ জীয়াৰী নিচিনাকেতো ভাবি আহিছোঁ ইমান দিনে তোমাকো সেইকাৰণে মোৰ নিজৰ মা নিচিনা লাগে তুমি ইমানেই মৰম দিয়া হয়নে নহয় বৌ কোৱাচোন বাৰু বৌয়ে এতিয়া আমাক চোৱাচোন মায়ে এতিয়া আমাক একোৱে নকৰে কিবা এটা যেতিয়া যি কওঁ বুলি কয় মায়েতো তাকেই কৰিবলৈ দিয়ে আজিকালি নাই দিয়া সেইকাৰণে যাতে মই এটাই বিচাৰোঁ যে পৃথিৱীৰ যিমান বোৱাৰী আছে সকলোৱে যাতে তোমাৰ নিচিনা মাতৃ বা সেইটোৱে বিচাৰিছোঁ ন বৌ আৰু আমাক কি লাগে হয়নে নহয় সদায় যে এনেকৈ থাকিবা দেই আমি কথা দিছোঁ সদায় এনেকৈ থাকিবা হ'ব দিয়ক